গাইজ নম্ৰতা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ মই নম্ৰতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰ ভালেই, মোৰো ভাল। আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ গাৰু কভাৰ কেনেকৈ চিলাই তাৰে এটি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাৰু কভাৰ চিলাবৰ কাৰণে মই প্ৰথমে এখন কাপোৰ লৈছোঁ। আপোনালোকে নিজৰ গাৰুটো চাইজত জুখি পেলাই কাটি ল'ব। আৰু এই এখন নহয়, আচলতে কাপোৰখন এনেকৈ সমানকৈ দুটুকুৰা কৰি লৈছোঁ। দুটুকুৰা কৰাৰ পাছত এইটো বেক চাইড মই আপোনালোকক দেখুৱাইছোঁ। বেক চাইডো এনেকৈ কাটি পেলাই তাৰপিছত মই এনেকৈ ফিনিচিং কৰি চিলাই এটা মাৰি লৈছোঁ ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ। এইটো বেক চাইড হয়। আৰু তাৰ পাছতে মই এই চাৰিডাল এনেদৰে সমান চাইজৰ বেল্ট টাইপৰ কাটি লৈছোঁ। এইকেইটা ফিল বনাবৰ কাৰণে কাটিছোঁ, চাইডে চাইডে লগাবৰ কাৰণে। তাৰ পাছতে মই এই চাৰিডাল এনেদৰে ইডালৰ লগত সিডাল জইন কৰি ল'ম। চাৰিডাল মোৰ এনেকৈ জইন কৰা হৈ গ'ল, আপোনালোকে দেখিছে। তাৰ পাছতে মই এই ওপৰৰ পাৰ্টটোত পিকো কৰি দিম। আৰু পিকো কৰিবৰ কাৰণে প্লেটখন চেঞ্জ কৰিবলগীয়া হয়। যিসকলে ইলেক্ট্ৰিক মেচিন ইউজ কৰে তেওঁলোকে নিশ্চয় গম পায়। আৰু এইটোত মই এখন প্লেট ইউজ কৰিছোঁ আৰু এইখন প্লেট মই এতিয়া চেঞ্জ কৰি দিছোঁ। আৰু লগতে ইয়াৰ ষ্টিচটো যোনটো মই 8 চিলাই আছিলোঁ সেইটো মই চিলে কনভাৰ্ট কৰি দিছোঁ তাৰ হেৰিটোত। তাৰ পাছতে মই ওপৰ পাৰ্টটো তেনেদৰে লাহে লাহে পিকো কৰি গৈ আছোঁ। পিকো কৰা হোৱাৰ পাছত মই কাপোৰবিলাকত এনেদৰে এটা এটা প্লিট দি দিম, মানে এটা এটা কুচ কৰি কৰি চিলাই চিলাই যাম। ইয়াত ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ পিকো কৰা ছাইডটোত নিচিলাওঁ, তাৰ অপজিট ছাইডত মই এনেদৰে কুচটো দি চিলাই চিলাই গৈ আছোঁ। এয়া মোৰ ফ্ৰিল বনাই হৈ গ'ল, যোনটো আমি চাইডে চাইডে লগাম গাৰুটোৰ চাইডে চাইডে। আৰু মই এই গাৰু কভাৰৰ পিচটো এনেকৈ লৈ পেলাই তাৰ পাছতে মই এইবিলাক এনেদৰে জইন কৰিবৰ কাৰণে জুখি চাইছোঁ। তাৰ পাছতে এয়া ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ এইটো পাৰ্ট মই এনেদৰে জইন কৰিছোঁ। আপোনালোকে দেখিছে এনেকৈ জইন কৰিলে ফিনিচিংটো বহুত ধুনীয়াকৈ আহে। তাৰ পাছতে মই এতিয়া গাৰু কভাৰ পিচটোৰ লগতে ফিলটো জইন কৰিম। আৰু 4 ৰাউণ্ডত মই এনেদৰে ফিলটো লগাই ল'লোঁ। এয়া দেখিছে ফিনিচিংটো ধুনীয়াকৈ আহিছে। তাৰ পাছতে মই বেক চাইড কৰি দিছোঁ আৰু বেক চাইডৰ কাপোৰ টুকুৰা মই এতিয়া জইন কৰি দিম। আৰু ভিতৰৰ যোনটো ফিলৰ পাৰ্ট আছে সেইটো ভিতৰলৈ সোমাই যাব। আৰু এই কাপোৰ টুকুৰা দেখিছে, আৰু এই টুকুৰাও মই এনেদৰে বহাই লৈছোঁ। তাৰ পাছত মই এতিয়া চিলাই গৈ থাকিম। আৰু এয়া মই বেক চাইডটো চিলাই গৈ আছোঁ।
একেবাৰে সহজ পদ্ধতিত আপোনালোকে এনেকুৱা ধৰণৰ গাৰু কভাৰ বনাই ল'ব পাৰে। তাৰ পাছত ইয়াত দেখিছে বেক চাইডটো চিলোৱাৰ পিছতে মই ইয়াৰ ওপৰৰ পাৰ্টটো এয়া চিলাবলৈ থাকি গ'ল, সেইখিনিও লগতে চিলাই ল'ম। আৰু ফাইনেলি মোৰ গাৰু কভাৰ বনাই ৰেডি হৈ গ'ল আৰু দেখিছে কিমান বেছি ধুনীয়া হৈছে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম। আজিলৈ আহিছোঁ। থেংক ইউ।